কলাগুরু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যুবাৰ্ষিকী আজ 20 জুন তাৰিখে তেওঁৰ শ্ৰদ্ধাঞ্জলি হিচাপে মই এটা কবিতা আবৃত্তি কৰিব বিচাৰিছোঁ। কবি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। কবিতাৰ শিৰোনামা বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, তুমি হাৰে আছা, হাৰে আছো আমি, আৰু হাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাহিৰ কৰোঁ বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে জনতাৰ চকু চকুৰ পানী। মাজনিশা কোনে ৰাজ আলিয়ে আক্ষেপ কৰি যায়, বিষ্ণু ৰাভা নাই। নিজান চেলত তুমি হাৰে আছে তুৰিতাৰ দেৱাল, বন্দী তোমাৰ কণ্ঠৰ নাচোনৰ লয় না। তুমি হাৰে আছে আৰু জাগ্ৰত জনতাৰ নিদ্ৰাবিহীন ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। বিহু পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা ৰাজপথ জুৰি নৱ উন্মেষ, হেজাৰ জনৰ অবিৰাম কুৰুলি, সকলোৰে প্ৰশ্নমুখৰ আজি বিহু। কাৰাগাৰৰ দ্বাৰ কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব। প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলী। বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদন, সঁচা আৱেগ। মাজনিশা কোনে মৰিশালী জুৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল। দাস কেপিটেল 11 পৃষ্ঠা বাকী। মাজনিশা কোন ত্ৰিনয়নে পহৰে, পোহৰ উদয়াচলত নৱজীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰল সাক্ষী। বিষ্ণু ৰাভা আকৌ তুলিকালো ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি, যি ছবিত ফুটে হেজাৰ শিল্পীৰ উত্থান, আখ্যাতজনৰ আশা আৱেগৰ ৰূপ। ইটাৰ দেৱালত চেলিকি উঠিছে দাস কেপিটেলৰ। শেষ নিশা কোনে ৰাজপথেদি ৰুঙিয়াই কৈ যায়, আখ্যাতজনৰ ৰোল লাগি হ'ল হেঙুল হাইতাল ৰঙা। তুমি হাৰে আছা আৰু হাৰে আছে তোমাৰ তুলিকা জীৱনৰ চিৰহ। তুমি যত আছা সৰু কাৰাগাৰ, থিয় একেখন ইটাৰ দেৱাল। আমি যত আছো তৰ পোতাশাল, শত নাক পাশে বন্ধা। তোমাৰে আমাৰে বিহু সন্মিলন হওক বেলিনা, হিয়া হালধিৰে দেহ মন ধুই আমি নৱজীৱন। বিষ্ণু ৰাভা হৌৱা ঘূৰণীয়া বেলি, ৰঙা মুখ ফুটে সঁচা আৱেগত মুক্তিৰ কপন। শেষ নিশা সেয়া আখ্যাতজনৰ সমাদল সমগত, সমস্বৰে ফুটে পোহৰ জীৱনৰ জয়ধ্বনি। ধন্যবাদ।